হে গাইছ আমি আহিছোঁ এতিয়া মানে পিকনিক যিখন আমাৰ বঙাইগাঁৱত দুখন নাম আছিল আমাৰ দুদিনীয়া কাৰ্যসূচীলৈ গৈছিলোঁ তেনেকৈ আমি যিখন ফাৰ্ষ্ট দিনা আছিলোঁ মানে ৰাতি এঠাইত থাকিলোঁ তাৰ পৰা আহি কিনে আমি ওচৰতে মানে পিকনিকৰ নিচিনা মানে ঠাই অলপমান পাইছিলোঁ গোৱা 5-6 কিলোমিটাৰমান হ'ব তেনেকৈ আহিছিলোঁ আৰু ইপিনে আপোনালোকক অলপমান এৰিয়াটো দেখাই দিছোঁ আৰু এইফালে আমাৰ দাদা ৰান্ধনি আৰু এইফালে আমাৰ সৰু যিহেতু পানী আমাৰ কম আছিলে সেইকাৰণে পানীটো আমি বেলেগৰ পৰা কিনি আনি কিনে আমি পানীটো অজৰাই আকৌ আমি এক্সট্ৰাকৈ মানে সেইটো দি দিছিলোঁ আৰু এইফালে আমাৰ দেউতা ৰান্ধি আছে মানে কণী সিজাই আছে আমি কণী খাইছিলোঁ আৰু মাংস চাংস বনাই থকা সময় নাই যিহেতু আমাৰ পিছদিনাখনে আকৌ 4টাৰ পৰা নাম আছিলে 4-5মান আমাৰ 4টাত পূৰা পুৱাকৈ মাতিছিলে তেনেকৈ আৰু এইখন আমাৰ আপোনালোকক অলপমান দেখাই দিছোঁ ঠাইখিনি দেখা পাইছেনে ইমান ধুনীয়া পাহৰুৱা জেগাৰ নিচিনা আৰু আগৰ দিফালে জেগা নাই এইখন ফিল্ডতে মানে পিকনিক চিকনিক খায় আৰু তো আপোনালোকক মানে নামটো বাৰু নাজানো নামটো বাৰু পিছত পাৰিলে আপোনালোকক কৈ দিম আৰু এনেকুৱা এখন ঠাই আহিছোঁ ইয়াত দেখা পাইছেনে ওচৰত পূৰা পাহাৰ আৰু গাইছ আমাৰ পিকনিকখিনি ঠাইখিনি মানে বহুত ধুনীয়া আৰু ইফালে যিহেতু মই এয়া মোৰ ঠাণ্ডাৰ কাৰণে মানে পূৰা কাপোৰ চাপোৰ উৰি আছোঁ ইফালে তামাম বতাহ দেখা পাইছে আৰু ইফালে মোৰ লগটো পূৰা ৰৈ আছে মোৰ ওচৰতে আৰু ইফালে মোক অলপমান উঠাব দিছিলোঁ সিহঁতক যিহেতু মই ভিডিঅ'ত মানে এনেকৈ উঠি পোৱাই নাই মানে ভিডিঅ' কৰিলে মইহে কৰোঁ কিন্তু মোক কোনো নুঠায় তেনেকৈ মই কৰিছোঁ আৰু আপোনালোকক অলপমান দেখাই দিছোঁ আৰু আহি আমি দুদিনীয়া কাৰ্যসূচী যিটো টুলুঙাবাৰী মানে শ্ৰী মানে লক্ষ্মী মন্দিৰত মানে এনেকৈ আমাৰ নাম আছে যিহেতু সেইকাৰণে আমি মন্দিৰলৈ আহিলোঁ আৰু ইফালে আপোনালোকক প্ৰতিমাকেইটা দেখাই দিছোঁ এইটো মানে মন্দিৰে মানে এইটো মন্দিৰতে আমি নাম ধৰিব লাগিব কিন্তু আমি নাম ধৰিছিলোঁ মঞ্চত তো আপোনালোকক অলপমান দেখাই দিছোঁ ইমান ডাঙৰ মন্দিৰটো আৰু আহি কিনে বহুত ভাল লাগিছে আৰু গাইজ তেওঁলোকৰ মানে ব্যৱহাৰ পাতিও বহুত ধুনীয়া মানে যাই কিনে বহুত ধুনীয়াকৈ মানে হেৰি কৰিছে আৰু ফাইনেলি এইখন মঞ্চ দেখা পাইছে না আপোনালোকক অলপমান দেখাই দিছোঁ আৰু এইফালে আমাৰ নাম শেষ হ'ল আৰু আপোনালোকৰ নামবিলাক দেখাই থকা নাই যিহেতু আপোনালোকক এবাৰ বঙাইগাঁৱত যিটো প্ৰথম নাম সেয়া আমি দেখাই দিলোঁ তো সেইকাৰণে আৰু এইখন মঞ্চখনো আপোনালোকক এনেই দেখাই দিলোঁ তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেই আৰু আপোনালোকক অলপমান শ্বৰ্ট ভিডিঅ' এটা দি দিলোঁ বেয়া চেয়া নাপাব যদি বেয়া পাইছে এনেই আৰু নাচাব আৰু ভিডিঅ'টো তো সেই আৰু ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গতিকে নেক্সট ভিডিঅ' লগ পাই ৰাখে আজিৰ কাৰণে বাই বাই।